তোমালোকৰ কি হৈছেগে? মই চোৱা ৰৌ এজনী ধৰিলোৱে। আপুনি বহনি কৰিলে মানে ভৱেন দা? বহনিটো হৈছে এনেকুৱা আৰু 4-5 জনীমান পালে। জয় মাছলি দেৱতা। আইও ভৱেন দাই যি চাটহে ধৰিলে, মই সেই চাট পোৱা হলে ঘৰলে গলোগেহেঁতেন। তোৰ সেই পিটকলি হাতকেইখনে সেইজনী ধৰাটো বাদেই দে। দনিকণা পুঠিও পলাই যাব। মই যেনিবা ধৰিব নোৱাৰো। তইনো কেলে এতিয়ালৈকে এজনীও ধৰিব পৰা নাই? ভক্কৰ কৰবা এনে জিটিখন বকি নাথাকিবি, মাছ ধৰ সোনকালে। এজনী ধৰি আছো। হে তেইকা হাতৰ পৰা ওলাই গুচি গ'ল। হেই মোক কৈছিলি, এতিয়া তোৰ হাতৰ পৰাই পলালে। কেনে মজা। মাৰিবলৈ আহিছ, দাঁত চেলাই থাকোতে যাব তোৰ। মাছ ধৰি থাক মানে হাঁহি থাকিবি, একে গুৰে সৈফালে পৰিবিগে। বৰ লাজ পালো দেই। মেলেকা পাইছনে কি? অকল চেঙেলী পোৱালি এটা। বহনিটো হ'ল যেনিবা। পিছে তোৰ বহনিটো হৈছে নাই? চালা ইমান পানীতনো জাকৈ মাৰি মাছ ধৰিব পাৰেনে? এজনী উঠা নাই চোন, এখনক দলি মাৰি পঠিয়াই দিম এতিয়া সৈফালে। কমচে কম গৰৈ পোৱালি এটা বা চেঙেলী পোৱালি এটা উঠেই। তেইকা মই পানী শুকালে বুলিহে জকা এখন লৈ আনিছিলো। আহি দেখিছে ইমান পানী আছে। তইহে আনিছ সেইখন, তোকনো কোনে আনিবলৈ কৈছিলে? ভৱেন দাই দেখিছ নাই কিমান বৰ বৰ মাছলি ধৰিছে? ভৱেন দা এইবোৰত এক্সপাৰ্ট ন, ভৱেন দাই পাৰিবই। ভৱেন দা কেইজনী পালে? 2জনী ডাঙৰ ডাঙৰ ৰৌ। তোমালোকে কেইজনী পালা? আলু গুটি, অকল চেঙেলী পোৱালি এটা। বল নহলে ভৱেন দা জেগাডোখৰলৈকে যাওঁ, সেইডোখৰত খুব পাইছে দেখোন মাছ। বল